Mau beli kan? Bagi pak kabar tu dia punya. হ্যাঁ Oh punya dia kiba kabar मैं kau खाना है. খোৱা নাই আকৌ না खाना है. আপুনি ৰাতি ক'ত থাকে আপুনি मैं ये खबर ये काजी का बोलते हैं एक बांधर देता हूँ. অঁ मैं नहीं हूँ. लास्ट वीडियो. ৰাতিপুৱাৰ পৰা একো খোৱা নাই আপুনি नहीं नहीं. আমি আহিছোঁ আপোনাক খাবলৈ দিম তাৰমানে আপোনাৰ সেৱা কৰাৰ কাৰণে আহিছোঁ আমি वो क्या भगवान. আপোনাক অলপ চুল দাড়ি কাটি নতুন কাপোৰ কিনি দি কিনি খাবলৈ দি থৈ যাম আহক অলপ বাহিৰত আহক চুলি ইয়াতে চুলি পৰিব না বলক वो बोली kan. বহাৰ জাগা কৰি দিয়া Kamu sini jadi dia kan loh. কাপোৰ লেতেৰা নহয় ইয়াৰ Oh padi apa kan jadi itu. ইয়াৰ ওপৰতে বহক Karena mau muda deh betul. মাটিত বহিলে আপোনাৰ কাপোৰটো লেতেৰা হ'ব না ইয়াৰ ওপৰত বহক আগতে আপোনাৰ চুলি দাড়িটো কাটি দিওঁ হা Tapi ke gaji saya এটা কাম কৰক এইবিলাক খুলি দিয়ক lagi itu apa? Nggak udah lihat pun dia berapa tuh. সুদাঘাত কৰি দিলে ভাল হ'ব কাপোৰ এইবিলাক খুলি দিয়ক খুলি দি কিনি চুলি দাড়ি কাটি দিওঁ আমিতো নতুন কাটি দিলে মই পাৰিম দে আমি নতুন কাপোৰটো পিন্ধাই দিম আপোনাক আমি নিজে হাতে পিন্ধাই দিম বুজি পাইছে এইটো ৰাখাচোন বাইটি ভালকৈ ৰাখিবা এইটো খুলি দিয়ক এটা থৈ দিয়া এইটো লোৱা বাইটি দিয়া দে গামছা পিন্ধি লওক এইটো খুলি দিয়ক চুলি চুলি লাগি তোমাৰ গামছা আমি দি আছো ৰ'ব itu pun dia loh এইটো padahal masih dulu ভালে নহয় নহয় এহেঁতে ধেমালি কৰি আছে মানুহে এজনে আনজনক কৈ আছে তো ধাক্কা মাৰছে আপোনাক কোৱা নাই এইটো থৈ দিব পিছত লৈ ল'ব আপুনি এইটো খুলি দিয়ক এইটো কি আণ্ডাৰৱেৰ হয় আণ্ডাৰৱেৰ নেকি এইটো খুলি দিয়ক চব খালি গামছাটো থাক আপোনাৰ লগত ৰাস্তা ব্লক নকৰিবা বুজিলে নাই বুজিম না মই হা আপোনাৰ আৰামত বহক মই চুলিটো কাটি লওঁ হা
Aduh, boy. Oh, Holland. আমি একেলগে থাকো মই কোন ঘূৰিকে লাভ নাই বহক হ'ব ইয়াতে বহক নিবিছে দিয়ক আৰামত বহি খাই ল'ব পুৰা এতিয়া ভাল লাগি আছে নে আপোনাক অলপ এই নিদিলে মই অলপ পইচা মই ভাত খাব পাৰিলো হ'ব মই দি আছোঁ মই হোটেল ভাত খাবলৈ ভাল পাওঁ মই দি আছোঁ তো বন্ধুসকল যদি আপোনালোকৰ আশে পাশে অসহায় মানুহ থাকে নিশ্চয় আমাক মেছেজ কৰিব আমি সদায় অসহায় মানুহৰ হৈ কাম কৰোঁ दोस्तों अगर आप लोगों का आसपास में ऐसा कोई बेसहारा इंसान हो तो प्लीज़ हमें मैसेज कीजिए काला पानी हेल्पिंग टीम यूट्यूब और फेसबुक में मिलेंगे हमें मैसेज कीजिए लोकेशन दीजिए हमारा टीम वहाँ आ जाएंगे और ऐसे बेसहारा इंसानों के लिए हम लोग काम करते हैं বন্ধুরা যদি আপনাদের আশেপাশে এই ধরনের অসহায় মানুষ থাকে অবশ্যই আমাদেরকে মেসেজ করবেন লোকেশন দিবেন আমাদের টিম ওখানে এসে যাবে তো বন্ধুসকল হ'ব পাৰে এটা লাইক কমেন্ট শ্বেয়াৰ আপোনালোকৰ সহায় এটা লাইক কমেন্ট শ্বেয়াৰে এই সকল অসহায় মানুহৰ মুখত হাঁহি দিব পাৰে নতুন আশা দিব পাৰে জীয়াই থকাৰ এটা সুযোগ দিব পাৰে আশা কৰোঁ আপোনালোকে আমাক সাপোৰ্ট কৰিব লাইক কমেন্ট শ্বেয়াৰ কৰি আমাক সহায় কৰিব জয় আই অসম জয় আই অসম